বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ মোৰ আনিটি ব্লগ বহুত স্পীডত সেইকাৰণে কৈছোঁ আপোনালোকক সোনকালে কৰোঁ বেছি লম্বাকৈ ভিডিঅ' বনালে কোনো চাবলৈ তৈয়াৰ নহয় মানে সম্পূৰ্ণ টাইম নাই কাৰো হাতত গতিকে ময়ো সোনকালে আপোনালোকক মূল কথা লৈ আহোঁ আজি আমি আপোনালোকে জানি আছে ইমান সদায় বানাগ্ৰস্ত লোকসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে সকলো আগবাঢ়ি আহি আছে আৰু সকলোৱে যোনে যেনেকৈ পাৰে তেনেকৈ সাহায্য কৰি গৈ আছে কিন্তু বহুত দুখৰে কওঁ যে আমি বহুত দূৰৈৰ পৰা এতিয়া আমাৰ ইয়াতে এতিয়া গোৱালপাৰা পৰাই গ'ল তেওঁলোকে বস্তু বাহানি লৈ গ'ল তেওঁলোকে বস্তুখিনি থৈ অলপ একাপ চাহ খাওঁ বুলি যাওঁতেই তেওঁলোকৰ গাড়ীৰ পৰা বস্তুখিনি চুৰ কৰি লৈ গুচি গ'ল এনে মানসিকতা এই সময়ত কি দিয়া নাই অভাৱ নাই যাক যি লাগে তাকে দিয়া হৈছে কিছুমানে কিন্তু নালাগে বুলি কৈ কান্দিছে তেনেকুৱাও দেখা পোৱা গৈছে বস্তু কি কৰি মোৰ একোৱেই নাই নালাগে বুলি কৈ কান্দিছে তেওঁক জোৰজবস্তি বস্তু দিয়া হৈছে কিছুমান মানুহে কিন্তু বহুত ভদ্ৰ আৰু বহুত জানে মানে তেওঁক নিজৰ যদি নালাগে তেওঁ বেলেগক দিবলৈ কয় কিন্তু কিছু মানুহে এনেকুৱা এটা কাম কৰিছে মনে চুৰ কৰি লৈ গৈছে কি কৰিব বিচাৰিছে নাজানো আপোনালোকে আপোনালোকৰ নিজৰ জিলাখনৰ কথা ভাবক আৰু জিলাখনৰ বদনাম নকৰিব ইমান শিৱসাগৰ ডিষ্ট্ৰিক্ট বুলি ক'লে চবতে জনা আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট অতিথিপৰায়ণ য'ত নেকি কোনো কাৰণতে তেওঁলোকে এজন যদি অতিথি তেওঁলোকৰ ঘৰত যায় তেওঁলোকৰ যিটো তেওঁলোকক শুশ্ৰূষা কৰা যায় আজিও গোটেই অসমতে সকলোৱে জানে কিন্তু তেনে পৰিস্থিতিত যদি আপোনালোকে এনেধৰণে যদি কাম কৰে এনেধৰণে যদি দেখায় বস্তু চুৰ কৰে আপোনালোককতো দিবলৈ গৈছে ন সকলো তাৰপিছতো যদি আপোনালোকে এনেধৰণে বস্তু চুৰ কৰে তাতকৈ আৰু বেয়া লাগিবলগীয়া কথা কিবা আছে জানো গতিকে আপোনালোকে এনেকুৱা নকৰি সহায় সহযোগিতা আগবঢ়াওক আৰু আপোনালোকক মাজতে বাঁহৰ দৰকাৰ হ'ব বাঁহ কাঠ আৰু টিং এই সকলোবিলাক লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱা হ'ব আৰু আপোনালোকৰ যাৰ এইবিলাকৰ দৰকাৰ আছে আপোনালোকে শৃংখলাবদ্ধভাৱে যিসকলৰ একেবাৰে নাই তেওঁলোকে ল'ব আৰু যিসকল বৰ্তমান থাকিবলৈ অলপ সুবিধা আছে তেওঁলোকে যাতে সেই নিবিচাৰে তেওঁলোকৰ সুবিধা আছে যিসকলৰ একেবাৰে নাইকিয়া হৈ গৈছে তেওঁলোকে যাতে পায় তাৰ প্ৰতি সকলোৱে ধ্যান ৰাখিব আজি ইমানতে ধন্যবাদ আপোনালোকে ভালে থাকক ভগৱানে যাতে আৰু এনেকুৱা নকৰক তাকে কৈ ভগৱানক বাৰ প্ৰাৰ্থনা যাতে এনেকুৱা নহওক আৰু যাতে কাৰো লগত এনেকুৱা নহওক আজিলৈ আহিছোঁ বাই আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।